বিগ ব্ৰেকিং নিউজ সদৌ অসম চৰকাৰৰ শিক্ষা বিভাগ সাজু হৈছে অসম টেট পৰীক্ষাৰ নিম্ন প্ৰাথমিক লগতে উচ্চ প্ৰাথমিকৰ নিযুক্তিৰ বাবে। চৰকাৰে 2021 অক্টোবৰত অনুষ্ঠিত টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ প্ৰস্তুতি চলাইছে। এই পৰীক্ষাৰ ফলাফল আপোনালোকে অতি শীঘ্ৰেই sevaonline.org আৰু ssaassam.gov.in ৱেবছাইটত দেখিবলৈ পাব। ৰাজ্যখনৰ বাসিন্দা হিচাপে আপোনালোকে প্ৰতিটো খবৰেই প্ৰতিটো মুহূৰ্তত জনাটো অতিকৈ প্ৰয়োজন। ৰাজ্যবাসীৰ বাবে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে অমিক্ৰন ভেৰিয়েণ্ট প্ৰজাতিৰ নতুন কৰোনা ভাইৰাছৰ ধৰা পৰিছে। এইখিনিতে ৰাজ্যবাসীয়ে মন কৰিবলগীয়া কথাটো হৈছে এই নতুন অমিক্ৰন কৰোনা ভাইৰাছটো আগৰ কৰোনা ভাইৰাছৰ তুলনাত 50 গুণে অধিক শক্তিশালী বুলি বিশেষজ্ঞসকলে জনাইছে। আৰু কোনো ঠাইত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। এতিয়া অতি ভয়ংকৰ কথাটো হৈছে এগুণ শক্তিশালী ভাইৰাছৰ লগত যুঁজি ৰাজ্যবাসীয়ে যিদৰে জীয়াতু ভুগিবলগীয়া হৈছিল, এতিয়া 50 গুণৰ এই শক্তিশালী ভাইৰাছৰ লগত কেনেদৰে মোকাবিলা কৰিব এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। অসমৰ বাসিন্দা হোৱাৰ লগতে এজন সচেতন নাগৰিক হিচাপে এনেবোৰ খবৰ জনাটো অতিকৈ প্ৰয়োজন। তৃতীয়টো ৰাজ্যবাসীৰ বাবে বিগ ব্ৰেকিং নিউজ হৈছে 6 ডিচেম্বৰ 2021 তাৰিখত প্ৰকাশ পালে CTET অৰ্থাৎ চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট পৰীক্ষাৰ এডমিট কাৰ্ড। এই এডমিট কাৰ্ড পৰীক্ষাৰ্থীসকলে www.ctet.nic.in অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। অসমৰ বাসিন্দা হোৱাৰ লগতে এজন সচেতন নাগৰিক হিচাপে এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ জনাটো অতিকৈ প্ৰয়োজন। চতুৰ্থ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যোৰহাটৰ কলাদাদাৰ গুণ্ডাগিৰি আৰু ইয়াৰ ফলাফলৰ চৰম শাস্তি। চৰকাৰে এই কলা গুণ্ডাক উচিত শাস্তি বিহিলে। অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ন্যায়ালয়ে শাস্তি দিবলৈ নপাওঁতে এই কুখ্যাত কলা গুণ্ডাৰ মৃত্যু। বিভিন্ন নিউজ চেনেলৰ মতে এই কলা গুণ্ডাৰ মৃত্যু কিদৰে হৈছিল এতিয়াও খাটাং হোৱা নাই। অতিকৈ আচৰিত ধৰণৰ কথাটো হৈছে পুলিচৰ মতে গাড়ীৰ খুন্দাত কলা গুণ্ডাৰ মৃত্যু হৈছে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ মুখেৰে কলা গুণ্ডাৰ পুলিচ এনকাউণ্টাৰত মৰা বুলি কেতিয়াবা সদৰি কৰা দেখিবলৈ পোৱা যায়। আপোনালোকে এজন সচেতন নাগৰিক হিচাপে এই গুৰুত্বপূৰ্ণ খবৰবোৰ জনাটো অতিকৈ প্ৰয়োজন। পঞ্চম অৰ্থাৎ শেষৰ বিগ ব্ৰেকিং নিউজটো হৈছে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সোণালী সুযোগ আহি পৰিছে। কিয়নো ৰাজ্য চৰকাৰে এই নিবনুৱাসকলৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাইছে। বিশেষ ধৰণৰ কমন কম্পিটিটিভ টেষ্ট পৰীক্ষাৰ জৰিয়তে ৰাজ্যৰ নিবনুৱাসকলক দিব নিযুক্তি। গতিকে ৰাজ্যখনৰ শিক্ষিত নিবনুৱাসকলে পঢ়া-শুনা কৰি এই পৰীক্ষাৰ বাবে সাজু হ'ব লাগে। আজিৰ খণ্ডটো আপোনালোকৰ বাবে থকা বিশেষ খবৰবোৰ ইমানতে অন্ত হৈছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পাইছে? যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে অল অপশ্যনত ক্লিক কৰিব যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰবোৰ মই আপডেট দিয়াৰ লগে লগে আপোনালোকে পাই থাকে। ধন্যবাদ।